Hello dosto, welcome my YouTube channel JB বিশ্বাস। আমি যাই আছো বানপানী চাবলৈ গাইস, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এই চাওক স্কুলৰ অৱস্থা, পুৰা বানপানী হৈ গৈছে। এই চাওক পানী ৰাস্তাত কেনেকুৱা কিমান পানী হৈছে চাওক। এই চাওক ৰাস্তাত মাছ ধৰি আছে। কি মাছ পাইছে অ দাদা? এইয়া চাওক ৰাস্তাত লাঙি জাল পাতিছে। ইয়াতে বহুত ধৰণৰ মাছ আহি আছে। চব পুখুৰী তল গেল, ইফালে চাওক পুৰা এইবিলাক পুখুৰী আছে। চব পুখুৰী তল যায়, যিগিলা মাছ আছিল পোহনীয়া মাছ চব এইগিলা এইফালে চাব ভাইটিকেইটা মাছ ধৰি আছে। ভাইটি মাছ পাইছানে না? ইয়াৰ পৰা ৰাস্তা ব্লক, ইফালে আৰু পানী নাই, যাব নোৱাৰা খোজকাঢ়ি যাম। ইফালেদি বহুত পানী হৈছে, ৰাস্তাৰ ফালে পানী বেছি, কিন্তু যাব নোৱাৰি। এতিয়া বাইকখন থৈ ভাবিছোঁ খোজকাঢ়ি যাওঁ নেকি। খোজকাঢ়ি গ'লেও আগতে বহুত পানী আছে, নোযোৱাটোৱেই ভাল হ'ব। ইফালৰ পৰা ঘূৰি যাম ভাবছিলোঁ, কলীয়াজলৰ পৰা ওলাই যাম, যোৱা নহ'ব। যাব নোৱাৰা ইফালে। এই চব পালচাৰ এখন আহি আছে, পালচাৰ লৈ যাব পাৰে, আমাৰ লৈ অলপ অসুবিধা হয়। মই বাইকখন লৈ যাব পাৰিম বুলি ভাবিছিলোঁ, কিন্তু গ'লোঁ আগলৈকে, কিন্তু তিনিটামান দাদা আহি আছে, কৈ আছে নাই যাব নোৱাৰি বোলে, পানীত ডুব যাব এই চেলেঞ্চাৰ পাইপটো। সেইকাৰণে ভাবিলোঁ আৰু নাযাওঁ নেকি, ঘূৰি আহোঁ নেকি তাৰ পৰা। সব পানী বিলাক ভাবিলোঁ এতিয়া ঘূৰি যাওঁ আৰু চবতে পানী, যাব নোৱাৰি, চবতে পানী। অলপ গাঁওখন ঘূৰি আছোঁ, গাঁওখনৰ অৱস্থা অলপ চাওঁ। যাব ইফালে কি কৰিব, উপায় নাই, চবতে পানী। এয়া চাওঁ ভিতৰতে পুৰা পানী হৈ আছে ৰাস্তা। ভগৱানৰ ওপৰত এটা অনুৰোধ, যাতে বৰষুণ নিদিয়ে আৰু। পানী 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 হা চাবি দেই, পানী চব এইগিলা পানী। হেল্ল' গাইছ, এতিয়া আমি যাম মাছ চাবলৈ, মাছ মৰা চাবলৈ যাম, বলক। এই আহি পাই গ'লোঁ, ইয়াতে মাছ ধৰি আছে, বহুত ডাঙৰ ডাঙৰ মাছ ধৰি আছে। এইফালে চাব জাল পাতিছে, এই জালত বহুত ডাঙৰ ডাঙৰ মাছ উঠি আছে। আপোনালোকে চাই থাকিব, কিমান ডাঙৰ মাছ উঠে দেখাব চেষ্টা কৰি আছোঁ। এই এতিয়া চাব জালখন উঠাই আছে, এতিয়া আপোনালোকে মাছবিলাক চাব, বহুত ডাঙৰ ডাঙৰ মাছ। এই চাব বহুত মাছ পাইছে।
ও গাইস ৰাতি হৈছে ইয়া আমি মাছ মাৰিব যাই আছো ইয়া আমাৰ মা এইটো দি মাছ মাৰি আছে এইটো দি ক'ত মাছ পাইছা মাছ চাও মাৰিলো এই সব জংঘলৰ মাজে মাজে যাই আছো কি মাছ পাওঁ নাজানো ডাঙৰ মাছ পালেতো ভালে আছিল কষ্ট হৈছে অলপ যি কটা বিন্ধি আছে নক'ব আৰু ভয়ো লাগি আছে ভয় লাগিলে কি হ'ব উপায় নাই মাছ খাব হৈছে এতিয়া ভয় কৰিলে নহ'ব মাছটো মাৰিবই লাগিব না খাব যেতিয়া ইচ্ছা কৰিছে নতুন পানীত নতুন মাছ মজা তামাম মজা মাছ মাৰি অঁ বেলেগ মাছ এটা ডাঙৰ মাছ এটা পালি ভালেই আছিল নাই আৰু ইফালে জংঘল নাচাই দিয়া এই চাবি আগে আগে যাই আছে চাবি ইয়াতে চাও অঁ ইয়াতে চাও নাই এইবিলাক নাই পানী বহুত হৈ গ'ল না কাৰণে মাছবিলাক এতিয়া বেলেগ চাইডে গুচি গাইজ আজিৰ ভিডিঅ'টো ইমানেই আছিল নতুন এটা ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক শ্বেয়াৰ নতুন এটা ভিডিঅ'ত লগ পাই আছোঁ বাই বাই